Hello friends, welcome to the channel. আজিৰ এই নতুন ভিডিঅ'টোত গেট 4 বাবে ইম্পৰ্টেন্ট কিছুমান কোৱেশ্যনৰ সেকেন্ডটো ভিডিঅ' লৈ আহিছো। গতিকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। লগতে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। আহকচোন তেনেহলে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্যন হৈছে কোন চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন হৈছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1911 চনত। 1911 চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটত স্থাপন হৈছিল আৰু এইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু পুৰণি চাহ গৱেষণা কেন্দ্ৰ। 2 নম্বৰ কোৱেশ্যনটো হৈছে লোকসভাত অসমৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 14খন। আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন ৰাজ্যসভাত অসমৰ বাবে সংৰক্ষিত আসন কিমানখন আছে? 3 নম্বৰ কোৱেশ্যনটো হৈছে ৰূপসী বিমানবন্দৰ কোন জিলাত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ধুবুৰী। ধুবুৰীত ৰূপসী বিমানবন্দৰটো অৱস্থিত। 4 নম্বৰ কোৱেশ্যনটো হ'ল মেডাম মেফি কোনদিনাখনি পালন কৰা হয়? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 31 জানুৱাৰীত। 31 জানুৱাৰীৰ দিনাখন মেডাম মেফি আৰু আহোম সম্প্ৰদায়ৰ লোকসকলে এইটো উৎসৱ পালন কৰে। 5 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কপৌ ফুল। কপৌ ফুল হৈছে অসমৰ ৰাজ্যিক ফুল। ইয়াক ফক্সটেইল অৰ্কিড বুলিও জনা যায় আৰু 2003 চনত কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে অসমৰ ঘোষণা কৰা হয়। আৰু আপোনালোকে কমেন্ট কৰি জনাবচোন কপৌ ফুল নৰ্থ ইষ্টৰ আৰু এখন ৰাজ্যৰ ৰাজ্যিক ফুল হয়, সেই ৰাজ্যখনৰ নামটো আপোনালোকে কমেন্ট কৰি জনাব। 6 নম্বৰ কুৱেশ্যনটো হ'ল অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা কোন আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মন। 7 নম্বৰ কুৱেশ্যনটো হ'ল কছাৰী ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোবিন্দ চন্দ্ৰ। গোবিন্দ চন্দ্ৰ আছিলে কছাৰী ৰাজ্যৰ শেষৰজন ৰজা। 8 নম্বৰ কুৱেশ্যনটো হ'ল অসমত বনাঞ্চলৰ মুঠ মাটিকালি হৈছে অসমত কিমান বৰ্গ কিলোমিটাৰ মাটি বনাঞ্চলে আৱৰি আছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 26,832 বৰ্গ কিলোমিটাৰ। 9 নম্বৰ কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অমিয় কুমাৰ দাস আৰু সেই আত্মজীৱনীখনৰ নাম আছিলে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ, যাক নেকি অসমীয়ালৈ অনুবাদ কৰিছিলে অমিয় কুমাৰ দাসে। নাম আছিলে মোৰ সত্য অন্বেষণৰ কাহিনী। 10 নম্বৰ কুৱেশ্যনটো হ'ল ডিস্কভাৰী অৱ আছাম নামৰ কিতাপখন কোনে লিখিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিদেৱে ডিস্কভাৰী অৱ আছাম নামৰ কিতাপখন লিখিছিলে। 11 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন অসমীয়া নেতা সংবিধান খচৰা সমিতিৰ সদস্য আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মহম্মদ ছাদুল্লাহ। মহম্মদ ছাদুল্লাহ আছিলে অসমৰ পৰা যোৱা নেতা যি নেকি সংবিধান খচৰা সমিতিৰ তেওঁ সদস্য আছিলে। 12 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমজন অসমীয়া কোন আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী। 13 নম্বৰ কুৱেশ্যনটো হৈছে ব্ৰিটিছৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাই ব্ৰিটিছৰ পৰা ছাৰ উপাধি লাভ কৰিছিলে। 14 নম্বৰ কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ শ্ৰেষ্ঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি মলয়া গোস্বামী। মলয়া গোস্বামীয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ শ্ৰেষ্ঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী। 15 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰতাপ নাৰায়ণ উপাধি কোনজন কছাৰী ৰজাই গ্ৰহণ কৰিছিলে? আৰু ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দুৰ্লভ নাৰায়ণে। দুৰ্লভ নাৰায়ণে প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত?
এইটো আপোনালোকে সকলোৱে জানে নামৰূপত অসমৰ সাৰ কাৰখানাটো অৱস্থিত 17 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নামেৰি ৰাষ্ট্ৰীয় উদ্যানত বিশেষকৈ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় আৰু তাৰ উপৰিও দিহিং পাটকাই আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতো অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহটো পোৱা যায় 18 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী নলিনীবালা দেৱী হৈছে প্ৰথম মহিলা সাহিত্যিক যি পেঞ্চনাৰ হয় 19 নম্বৰ কুৱেশ্যনটো হৈছে জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক কোন আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰজেন বৰুৱা আৰু এবাৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষাত এইটো অহাও দেখা গৈছিলে ডক্টৰ বেজবৰুৱা চৰিত্ৰটো কোনে ৰূপায়ণ কৰিছিলে আৰু এইখন কোন চনত মুক্তি লাভ কৰিছিলে 1969 চনত 20 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰঙা পুলিচ আৰু ৰঙা পুলিচ কোনে পৰিচালনা কৰিছিলে নিপ বৰুৱাই আৰু মুক্তি লাভ কৰিছিলে 1958 চনত 21 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া নেতা কোনে বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লৈছিলে মহাত্মা গান্ধীয়ে যি দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে তাত অসমৰ পৰা কোনজন নেতাই ভাগ লৈছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত ভাগ লৈছিলে 22 নম্বৰ কুৱেশ্যনটো হৈছে মেদিনী চৌধুৰীৰ বন্দুকা বেহাৰ উপন্যাসখন কোনজন ব্যক্তিত্বৰ ওপৰত আধাৰিত ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মাধৱদেৱৰ জীৱনীৰ ওপৰত বন্দুকা বেহাৰ উপন্যাসখন আধাৰিত 23 নম্বৰ কুৱেশ্যনটো হৈছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথম চাহ কোম্পানীটো কি আছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অসম চাহ কোম্পানী যিটো 1839 চনত প্ৰতিষ্ঠা হৈছিলে 24 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী কোনে লিখিছিলে ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱাই 25 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনটো অৰ্ধসামৰিক বাহিনী আটাইতকৈ পুৰণি ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আছাম ৰাইফলছ হৈছে ভাৰতৰ অৰ্ধসামৰিক বাহিনীৰ ভিতৰত আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী যিটো নেকি 1835 চনত প্ৰতিষ্ঠা হৈছিলে তো আজি ভিডিঅ'টোত এইখিনি আছিলে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ